Hello guys, welcome back to my channel G. তো খবৰ কেনেকুৱা তোমালোকৰ? মোৰো ভালে আৰু তো সকলোৱে চাগে ভালে আৰু যা বেয়া চলিছে সকলোৱে ভালে হ'ব আৰু বহুত দিন ভিডিঅ' নাই দিয়া মানে সো অলপ প্ৰব্লেম হৈ আছিলে মোৰ এতিয়া দিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো তো চাৰা ভিডিঅ'টো তো গাইছ মানে আমাৰ নামঘৰত মানে 20 মাৰ্চৰ দিনাখনি ভাওনা আছে সো এই নামঘৰীয়া ভাওনা হ'ব মোৰ ওচৰত মানে ভিডিঅ' চাই আহিবা আৰু গাইছ এইখিনিতে এটা কথা মানে ভাতটো খাই উঠি কাৰ মানে চিকন খালে কোনো নাই থাকিব নোৱাৰা অলপ কমেণ্ট কৰি দিবা মইতো চিকন হ'লে ভাত খাই থাকিব নোৱাৰোঁ তো আমাৰ ওচৰতে এখন দোকান আছিলে অকল এখনে আছিলে হা তাত গ'লোঁ মানে তাত মানে তাত চিকন নাই প্ৰায় তিনিআলিলৈ গৈ আছোঁ চ' ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰাকৈ তো গাইছ আজিকালি পোৱালিবোৰ বেয়া দম দিয়া তো গোটাং বোলা চিকনটো খাবলৈ ন তো গাইছ ফাইনেলি আহি দোকান পাই গ'লোঁ এতিয়া চিখৰ দি ল'ব লাগে আৰু খাব লাগে তো আকৌ লগ পাম কাম কৰিছা নি কাম কৰিছা নি বেটুৱা এই বেটুৱা কাম কৰিছা নি তোৰ গাইছ ৰাস্তাটো ধূলি চোৱা নাই লাগে ধূলি এহেঁতি ধূলি কৰিছে ধূলি বলাম ঘুচিয়াম তোক তামাম ধূলি কৰি দিছে বুজিছে না ধূলি গোটেই মানে কাম লাগি আছে ন ট্ৰেক্টৰ সেইকাৰণে শেষত একেবাৰে মোৰ মা দেউতাক মই এটা কথা ক'ব বিচাৰোঁ মা দেউতা মোক মাফ কৰি দিবা মই ভাল পথৰে আহিব নোৱাৰিলোঁ এতিয়া ধূলি তোৰ গাইছ এইটো এতিয়া গছত থিব এতিয়া দেই এইডাল ইয়াৰ পৰিব হ'লে কি হ'ব গাইছ অলপ কমেণ্ট কৰি দিবা তলত তোৰ গাইছ চিখৰ দিও খাই মেলি এতিয়া ঘৰত গৈ আছোঁ পঠাই দি গুচি আহিলোঁ ৰাস্তাটো এইফালে পূৰা ধূলি ন সেইকাৰণে পঠাই দি গুচি আহিলোঁ চ' আকৌ মানে ৰাস্তাটো কি হৈ যায় চাই থাকিবা আমাৰ কেঁচা ৰাস্তাটো অলপ চাই লোৱা মানে দলং হ'লে ৰাস্তা হোৱা কথা আছে কি হয় আৰু পাছৰ কথা এতিয়া বৰ্তমান কি হৈ আছে সেইটো ভাবিব লাগে ইয়াতে আমি বল খেলোঁ আৰু সেইকাৰণে দেখাইছিলোঁ এটা ভিডিঅ'ত এই দোকানখন যে একো নাপায় সেইকাৰণে মই ইয়াত নোসোমাঙে কেতিয়াবাই সোমাম এতিয়া আহিছোঁ দেই মিছা নকওঁ তো ঘৰলৈ গৈ আছোঁ দেই চাই থাকিব ভিডিঅ' তো গাইছ ঘৰৰ পাই গ'লোহি আৰু এতিয়া ভৰি হাতকেইটা ধুই ল'ব লাগিব বালি পূৰা ভৰি অৱস্থা নাইকিয়া হৈ আছে যিহেতু ৰাস্তাটো বালি ন সেইকাৰণে অৱস্থা নাইকিয়া হৈ আছে চ' এতিয়া পাছফালে যাওঁ আৰু ভৰি হাতকেইটা ধুই লওঁ তো গেছ মানে মটৰটো লগাই লওঁ যিহেতু ৰাস্তাটো বহুত বালি আছিলে সেইকাৰণে ভৰিটো পূৰা বালি লাগি গ'ল ন চ' এতিয়া ধুই লওঁ ভৰিটো পানী আহি গ'ল ফাইনেলি পানী আৰু মই ঘৰৰ পাই গ'লোহি আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু মোৰ ভিডিঅ' কোন জেগাৰ পৰা মানে চাই আছা অলপ কমেণ্ট কৰি জনাবা তলত তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' আকৌ পুনৰ লগ পাম তো